আপোনাৰ মৰমৰ জলিউড হাংগামা চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা নোটিফিকেশ্যন বেলটো ক্লিক কৰক তেতিয়াহে এই চেনেলৰ নতুন আপডেটছবোৰ পাই থাকিব তুমি ঠিকই মনত পেলাই দিছা সামনে কি বুলি এখন কৰিছিল সেইখন মানে মোৰ জীৱনৰ অকমান অসুবিধাজনক ছবি আছিলে চিডি আছিলে নমস্কাৰ মই বিনা বাৰুৱতী আপোনালোকে চাই থাকিব জনপ্ৰিয় ইউটিউব চেনেল জলিউড হাংগামা আৰু চেনেলটো চাই আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব এতিয়া জানিব বিচাৰিম যেতিয়া নিজকে গম পাইছিল আপুনি জনপ্ৰিয় হৈছিল বুলি কেনে অনুভৱ হৈছিল প্ৰথম তো জনপ্ৰিয় হলো মই জনপ্ৰিয় আপুনি মই কৈছো না যেতিয়া মানুহে খুব প্ৰশংসা কৰে এইখন আপোনাৰ চিন্তা সেই কালিও মই লগ পাইছোঁ তেজপুৰত আপোনাৰ অভিনয় চাই ইমান ভাল পাওঁ মোৰ অমুকে ভাল পায় তমুকে ভাল খুব ভাল লাগে তেতিয়া মানে সেইটো কথা মানে বেলেগক ক'ব নোৱাৰে মোৰ কেনেকুৱা লাগে কিন্তু গৰ্বিত নহওঁ মই এইটো কয় বহুতে কয় কিছুমানে ধৰা চুইয়ে চালে হাতখনকে কয় এইটো কম ভাগ্যৰ কথা নে কম ভাল লাগে নে বজাৰ চজাৰ গ'লেও মানুহবিলাকে বেৰি ধৰে চিৰিয়েল চাইছোঁ বুলি গতিকে সেইটো প্ৰকাশ কৰিব পৰা বস্তু নহয় কিন্তু অত্যন্ত ভাল লাগে বহুত বেছি ভাল লাগে খুব ভাল লাগে মই যে কিবা এটা কৰিছোঁ মোক যে কোনোবাই চাইছে কিবা এটা মোৰ পৰা পাইছে সেইটো ভাবি ভাল লাগে আৰু সো এতিয়া জানিব বিচাৰিম আপুনি আটাইতকৈ কাক বেছি মৰম কৰে ফেমিলি এবাৰ মই ক'লোৱে মোৰ সৰু সংসাৰ তিনিটাই মানুহ মাত্ৰ তেওঁ প্ৰথমতেতো তেওঁকেই বেছি ভাল পাই মৰম কৰিছোঁ তাৰপিছত যেতিয়া এবাৰ ছোৱালীজনী আহিলে এতিয়া মৰমৰ হেৰফেৰ হোৱা নাই তাইক অলপ বেছিকৈ কৰোঁ আৰু তাইক কথা বেছি চিন্তা কৰোঁ তাইক কেনেকৈ কি কৰিব কি নাই চিন্তা কৰোঁ সেইটো আৰু হয় এইটো হয় আৰু নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মানুহৰ মৰম স্নেহ থাকেই আৰু বিশেষকৈ মাক হিচাপে আৰু বেছি থাকে মাকে ল'ৰা ছোৱালীক ভাল পাবই মৰম কৰিবই লাগিব আজিকালিতো বহুতে ছ'চিয়েল মিডিয়াত এক্টিভ থাকে আপুনিও থাকেনে নাথাকোঁ ছ'চিয়েল মিডিয়া ইউজ নকৰে মই ছ'চিয়েল মিডিয়া মানে কি বুজাইছে মই গম নাপাওঁ মই মানে ফেচবুক আৰু হোৱাটছআপ আৰু ফোন কৰোঁ বাছ কিন্তু মই অনবৰতে মই তাত লাগি নাথাকোঁ লাগি নাই ফোন আহিলে ফোন কৰিলোঁ কাৰোবালৈ কৰিবলগীয়া হ'ল কৰিলোঁ আৰু ধৰা মই কেতিয়াবা সময় পালে মই ফেচবুকটো চাওঁ যদি হোৱাটছআপ কৰিবলগীয়া কৰোঁ সেইখিনিয়ে মই কাম কৰোঁ তাতকৈ মই মোবাইলত লাগি নাথাকোঁ লাগি নাথাকোঁ মোবাইল মানে বেছি ব্যৱহাৰ নকৰে খালি কামৰ সময়ত কাম যেতিয়া মোৰ দৰকাৰ হ'ব তেতিয়া তোমালোকে ফোন কৰিছা মই কৰিছোঁ তেনেকৈ কাৰোবাক মই ফেচবুকত কিবা এটা দিব লগা হৈছে মোৰ দিলোঁ কাৰোবাৰটো মই চালোঁ আৰু হোৱাটছআপ কৰি মেছেজ লিখিলোঁ সেইখিনিয়ে কৰোঁ অনবৰতে মই ফোনত লাগি নাথাকোঁ আৰু সেইটো আমাৰ বয়সো নহয় দিয়াচোন এতিয়া ফোনটো লৈ থাকিলে অনবৰতে এতিয়া জানিব বিচাৰিম আপোনাৰ নিজক কোনটো ৰূপত বেছি ভাল লাগে এতিয়া আমি যেতিয়া অভিনয়টো ভাল পাওঁ সেইটো মোৰ নেচাও পেচাও গতিকে অভিনয়ত মই কেনেকৈ মোৰ সাজ সজ্জা মোৰ মেকআপ মোৰ কেৰেক্টাৰটো অনুযায়ী হৈছেনে নাই সেইটো মই নিজে ন'টিচ কৰোঁ এইটো কাপোৰতে এইটো কেৰেক্টাৰ এইটো বয়সৰ এনেকুৱাৰ লগত খাপ খাইছেনে নাই সেইটো ৰূপত মই তেনেকৈ ভাল পাওঁ আৰু বাস্তৱ যিটো লাইফ সেইটো মই অকণ ভালকৈ থাকিবলৈ পালে ভাল পাওঁ আৰু বাস্তৱ লাইফত যেনেকৈ বাস্তৱলৈ অকণমান মানে আৰু চৌখিন আগৰ পৰাই আছিলোঁ অকণমান লাগে আৰু আপুনি যে প্ৰথম অভিনয় কৰিছিলে প্ৰথম অভিনয় কৰোঁতে প্ৰথম আপোনাক অভিনয় জগতলৈ কোনে আনিছিলে আপোনাক প্ৰথম মানে মই ঘৰৰ পৰাই উৎসাহ পাইছিলোঁ অভিনয় কৰিবলৈ প্ৰথম চিনেমাখন হ'ল গংগা শ্ৰেণীবাসী গতিকে লক্ষীনন্দন বৰা ছাৰ আৰু পদুম বৰা দাদাই তেনেকৈ মোক ছবি জগতলৈ উলিয়াই অনাৰ পিছতহে মোৰ এক্টিঙত অলপমান বেছিকৈ মন গ'ল তাৰপিছতে মই যেতিয়া নাটক কৰিলোঁ তাৰপিছত মোৰ বিয়াৰ আগৰ পৰাই মই যেতিয়া আমাৰ টেলিভিশ্যন দূৰদৰ্শনৰ টেলিড্ৰামাবিলাক হ'ল প্ৰথম ড্ৰামাখনৰ পৰাই মই কৰিছোঁ তেনেকৈ এতিয়া উলিয়াই অনা বুলি ক'লে ছবি জগতলৈ মোক উলিয়াই আনিছে পদুম বৰা ডাঙৰীয়াই হয় আৰু যেতিয়া প্ৰথম নিজকে নিজে টিভিত দেখিছিলে প্ৰথম কেনে অনুভৱ হৈছিলে বিৰাট ভাল লাগিছিলে তেতিয়া সেইটো মই ক'লোঁ নহয় কি কৰিছোঁ কি নাই সেইটো চাইছিলোঁ তেনেকৈ আৰু চবেই যে চাই আছে তেতিয়া বিৰাট ফূৰ্তি লাগিছিলে আৰু প্ৰথম চিনেমাখন ৰিলিজ হওঁতে কিন্তু চাই মোৰ ভয় লাগিছিলে তেতিয়া প্ৰথম নিজৰ চিনেমা চাই মোৰ বুদ্ধ ভয় লাগিছিলে তেতিয়া এতিয়াও যিহেতু যেতিয়া আপোনাক ৰাস্তাত কোনোবাই লগ পায় তেতিয়া মাতে ঠিক তেনেকুৱাই অনুভৱ হৈছিলে ভাল লাগে তেতিয়া মাতে চিনি পায় ন দূৰৰ পৰা কোনোবাইতো মাতিবলৈ অকণমান ইচ্ছা কৰিলেও মানে হেৰি কৰে আৰু মাতিম নে নামাতিম হয় বা নহয় এনেকুৱা ভাৱত থাকে নিজে মাতি দিওঁ কেতিয়াবা জানি ভাল লাগিল আৰু আজি বহুতখিনি সময় দিলে বহুত প্ৰশ্ন কৰিলোঁ আজি আপোনাক ধন্যবাদ ইমানখিনি সময় যে দিলে মোক তাৰ বাবে ধন্যবাদ আৰু শেষত আপুনি কি ক'ব বিচাৰিব আমাৰ দৰ্শকক
তাৰমানে এতিয়া আমাৰ অসমীয়া ছবিৰ অৱস্থাটো এনেও বেয়া হৈছে গতিকে মানুহে হললৈ যাওক ছবি চাওক মই নকওঁ যে বেয়া ছবি এখনো চাই আপোনালোকে টকা পইচা খৰচ কৰি সময় খৰচ কৰক ভাল ছবিখন চাওক ভালটো ভাল ক'ব আৰু টিভিত বিভিন্ন চিৰিয়েল চলি আছে সেইবিলাকো চাওক চাই নিজৰ মনতো এটা শান্তি পাব মানে তৃপ্তি পাব দুখ ভাগৰৰ মাজত যদি এখন ভাল এণ্টাৰটেইনমেণ্টৰ চিৰিয়েল থাকে বা চিনেমা থাকে চাব লাগে তেতিয়া আমাৰ জগতখনো যাতে আৰু অকণমান সাংস্কৃতিক জগতখন ছবিয়ে হওক চিৰিয়েলে হওক অভিনয় গান চান এইবিলাক চাওক আপোনালোকে চবকে সহায় কৰক উৎসাহ দিয়ক আমাৰ নতুন নতুন ডাইৰেক্টৰ প্ৰডিউচাৰ আজিকালি বহুত ওলাইছে তেখেতসকলক উৎসাহ দিবলৈ যত্ন কৰিব গতিকে ছবি জগত আৰু অকণমান আগবাঢ়ি গ'লে আমাৰ বেছি ভাল হয় গতিকে ৰাইজৰ হেৰি লাগিবই সহায় সহানুভূতি লাগিবই তেতিয়া উন্নতি হ'ব গতিকে চাওক আপোনালোকে আমাৰ আৰ্ট কালচাৰটো জীয়াই ৰাখিবলৈ চেষ্টা কৰক নিজৰখিনি সম্পত্তি যাতে জীয়াই থাকে আমাৰ ধন্যবাদ টঙালি বান্ধিবৰে হ'ল তই মই মিলিবৰে হ'ল